মাংস। ঠিক আছে, বাই বাই। দাদা আম কত করে? নিজে সাবস্ক্রাইব করে দিয়েছো আর এই সাবস্ক্রাইবার গোটাই আছো মই। দাদা মরিচ কত? কি চলো কেসে গা বলেন কি? Hey guys, good morning and welcome back to my new vlog. সকলকে হেভি সানডে। আজি হল সানডে আৰু আমাৰ ইয়াত সানডে মানে এটা সপ্তাহিক বজাৰ যাই আছো আৰু কিবা কিবি কিনিম আৰু আপোনালোকক দেখুৱাম আৰু কিবা কিবি মোৰ কাম আছে। গ্যাস সোমাব লাগিব, গ্যাসৰ টেংকি লৈছো, বেগ চেগ লৈছো পুৰা নি মানে আজি পুৰা ফাটাফাটি বজাৰ হ'ব মানে মুঠতে কি কি ল'ব লাগে সব সকলোখিনি দেখুৱাম। সব ভিডিঅ'টো সকলোকে চাই দেখিব আৰু মোৰ লগত আছে দীপাংকৰ ভাই। হাই গাইস, গুড মর্নিং। সো দুটাই গৈ আছো। সব ভিডিওটি সকলোকে চাই দিব আৰু যোনে মোৰ চেনেলটো নতুনকৈ আহিছে সব চেনেলটো সাবস্ক্ৰাইব কৰিব। হেলমেট লৈছোঁ আৰু ই লোৱা নাই মানে চেকিন বহিলেতো যাব নোৱাৰিম, কিন্তু কেছ নাই। এটা হেলমেট এনে চেকিনটো নবহে। চ' যাওঁ আৰু এনেকৈ। কিন্তু চাওক ৱেডাৰ পুৰা মানে ফাটাফাটি গৰম দিছে আৰু बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत। আৰু গেছ লোৱা হৈ গ'ল আৰু গেছটো এতিয়া বজাৰত লৈ নাযায়, ইয়াত মানে এখন ওচৰত দোকানত থৈ যাম, তাৰপিছত আহি আকৌ লৈ যাম। এতিয়া মানে বজাৰ কৰিব যাম এইটো দোকানত থৈ। আৰু ইয়াৰ ৰাইট চাইডত কাজলগাঁও JSB হস্পিটেল, এইখন মানে বজাৰৰ ওচৰতে হয় এইখন JSB হস্পিটেল। আৰু এইখন আগত আহি পালোঁ মানে বজাৰৰ ইয়াত। আৰু ইয়াৰ ফাইনেলি এইটো দেখোন ৰাইট চাইড। আৰু ইয়াত বজাৰৰ পাৰ্কিঙৰ ব্যৱস্থা আছে। ইয়াত মটৰচাইকেলত 20 টকাকৈ লয় পাৰ্কিঙত ৰাখিলোঁ। আৰু এতিয়া বজাৰ পিনে যাম। ये रहा काजलगांव बाजार। चाहे जिंदगी है। আৰু ইয়াৰ চাওক বাজাৰৰ সময়ে পুৰা ভিৰ মানে আৰু মস্ত গৰমো দিছে আজি, বতৰটো বহুত গৰমো লাগি আছে আৰু মানুহৰ ভিৰো একদম মাক্কা দিছে। মানে ৰাতিপুৱা 9টাৰ পৰা 1টালৈকে মানে বজাৰখনত পুৰা ভিৰ থাকে। শুকান জলকীয়া ল'ব লাগে মানে। দাদা মরিচ কত? কেজি লাগে? কেজি কেজি কত ধরবা? কেজি 220 টাকা কমে না? 240 টাকা 220 টাকা 220 বেশি আছে। দাদা মরিচ কত বিরা? কেজি লাগছিল? কেজি 220 টাকা হবে। কম ধরা যায় না? বাজার কি বাইরে গেল নাকি? 2 কেজি লাগছিল, কত ধরবা? কিলো 230।
থেপা জলকীয়া থেপা মৰিচ 2 কিলো 430 কাকু এই যে কত বললেন ওরা চোখ পেন ছিল বো দিয়া কাউ চক পেন ছিল বো হ্যাঁ প্যাকেট কত করে একটা প্যাকেটে নেবো কাকু বড় সাইজ নাই ছোট ছোট লেখতেই ভাঙবো লেখে না গো ভালো করে মাটি মিছিলটা ওষুধের কারণে লুলু চক পেন্সিল হ্যাঁ আর এইখন হল সবজি বাজার এই বগা চেৰাপৰ কাৰণে আমাৰ ইয়াত ভাল ভাল ঔষধ মেডিচিন বিলাক পায় বগা চেৰাপৰ কাৰণে আমাৰ ইয়াত গ্ৰান্টি ঔষধ ও দাদা এটা কি কছু আবর কছু কত করে তিতি কহতৰি ৰসগোল্লা হিৰান লেচনা বহৰ পাৰি থৈ মূল প্ৰমাণিত গ্ৰান্টিযুক্ত দাদা এটা কি কছু সুজি পায়খানা যদি ক্লিয়াৰ নাই এটা ও দাদা এটা কি কছু এটা হ্যাঁ বাক্স কছুও কয় না কিমানকে কম নহয় দুইটাতে 40 টকা দিম দে কচু লৈ আছো কচু বাক্স কচু এই 60 টাকা কি কম কর 60 টাকা 40 টাকা নিস 45 টাকা নিস দে 5 টাকা খুচরা আছে দাদা এই কি না না হবো দে একদম খুচরা পয়সা আছে কোনো গন্ডগোল করবো না কোনটা কোনটা আছিল এই যে একটা না 50 দুটাই দাদা আসি হ্যাঁ দাদা সাইজ ছোট আছে না নাই ছোট নাই সাইজ ইজ ভেরি বিগ তিনজনীয় ফ্যামিলি বেশ কেমন হবো বেলেগ জায়গা চাও সব ডাঙর ডাঙর বস্তু সৰু লাগে আমাক সবজি বাজার কৰি আছো বম দাম বস্তুর দাদা পোয়া 10 দেওয়া যাবে না নাই তাহলে হো না বলেন কি দাদা বান্দা কি দাম কেজি 50 বলেন কি চাৰিওফালে দেখোন বাজাৰে বাজাৰ সবজি বাজাৰ যে অলপ হাই বহুত চাৰিওফালে হৈ গৈছে अब तुम्हारे आस-पास आ रही बारात करना इनकार बार देना साथ ओए 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 जो गाए दिल मेरा দাদাক মোৰ চেনেলৰ নাম কৈ আছো ভাই দি দিয়ক নিজে সাবস্ক্রাইব করে দি আছো বুঝছে ধন্যবাদ হ্যাঁ বহুত বহুত ভালো ভালো সাইজ দাও কি দাদা হাসি
যারা এই সাবস্ক্রাইবার গোটাই আছো মই तुम्हें चाहकर भी न जाने करे जो मन माने मन न माने मेरी जो याद में लिखे দাদা কত বিকেল গেছে গা বলেন কি 80 তেল দাদা মিঠা কুমড়া কত 90 পিস বলেন কি আচ্ছা এত দাম কত আর পানি কুমড়া কত পানি কুমড়া কি 30 দেওয়া যাবে না একটা বাজার শেষ হয়ে যাচ্ছে এখন ভাই কেনা দামে বাড়তে খেতি করো কি কিনা দাম কো খেতি বলে তো হাসতে বলে দাও তা 30 টা দাও খেতি বলে তো হাসতে বলে দাও তা 30 টা দাও समझ रहे हो आप कौन है ये लोग कहां से आते हैं ये ও দাদা মরিচ কত দাদা মরিচ কত পাল্লা 300 পাল্লা লাগো না গো 20 এ দাও দামটা কই দিলাম খরচ হ্যাঁ বিয়া হইছে রে नहीं গরম লাগি আছে বাজার মানুহৰ ভিড় সব না চাৰিফালে कितना करके 150 एकदम हेवी माल फिनाल কত করে ভাই 50 টাকা নিয়ে যাও 50 টাকা হেভি মাল একদম একবার খালি আর না হবে লাগে 30 টাকা কেজি 30 ওই যে পাঠালে अब तुम्हारे आस पास आ रही बारात करना इनकार बार बार देना এতিয়া আমাৰ সবজি বাজাৰ হৈ গ'ল আৰু এপিনে বড়হঁতক লগ পালোঁ ৰ কেনে বজাৰ বজাৰ কি ল'বি আই মাংস ঠিক আছে বাই বাই এতিয়া আমাৰ বজাৰ হৈ গ'ল আৰু বড়হঁতক লগ পাই ভাল হ'ল মোৰ মানে বেগ লোৱা মানুহ হ'ল দাদা আম কত করে আর আর নাই একটাই আগে দেখি দুই সাইডে দুই দাম একজনকে 160 আর এজনকে 200 হেভি বাজেট আৰু এতিয়া আহিলোঁ মজা তামোল শুকান তামোলৰ বজাৰত মানে এইটো চাইডত মজা তামোল শুকান তামোলৰ দোকান আৰু ইয়াৰ অপজিটত পালেং চালেং চকী টকী বিক্ৰী কৰে ঠাণ্ডা খাব খুজিলোঁ কিন্তু ইয়াত বেছি ভিৰ কাৰণে নাখাওঁ ৰাস্তাত গৈ খাম ৰাস্তাটো আছে ঠাণ্ডা দোকান গৰম দিছে আজি আৰু মানুহবোৰৰ ভিৰ একদম ধামাকা মানে এই বিল্ডিংটোৰ ওপৰত উঠিম আৰু আপোনালোকক দেখুৱাম বজাৰখন ড্ৰোন নাই ন ড্ৰোন শ্বট দেখুৱাম এতিয়া বজাৰ হ'ল আৰু 12টা বাজিলে আৰু বজাৰৰ পুৰা খালী হৈ গ'ল আৰু এতিয়া আমিও ঘৰত যাম বজাৰ হৈ গ'ল আৰু এতিয়া বাইক লৈ ৰিটাৰ্ণ টু হোম ওৰা ইয়াতো আহিলোঁ ইয়াতো পুৰা ভিৰ ইয়াতো আহি ৰখি আছোঁ ঠাণ্ডা খাবৰ কাৰণে আৰু पर तुम सुन ना पाए हमारी
बाद হৈ গ'ল হিয়াৰ ৰক কাপ কিমান কৰে দাদা 20 টাকা 10 টকাৰ নাই নেকি 10 টাকার নাই দিয়ক कर भी न चाहे करे जो मन मानिए मन न माने मिली जो ये जो याद मिल के अब बाटे तेरे नाम ঠাণ্ডা খালোঁ এতিয়া ডাইৰেক্ট ঘৰ নাযাওঁ আৰু কাম আছে আৰু এখন দোকানত সোমাব লাগে বস্তু ল'ব আছে ভাবিলোঁ বাইকত তেল নোসোমাম কিন্তু বাইকৰ কলিজা শুকাই গৈছে না সোমাবলগীয়া হোৱা লাগিছে अब तुम्हारे आस पास आ रही बारात करना इनकार बार बार देना साथ ও দাদা अब গ্যাসের সিলিন্ডারটা নিয়ে গেলাম হ্যাঁ आ रही बारात करना इनकार बार बार देना साथ এতিয়া ঘৰত আহি পালোঁ চ' গাইছ আজি আহি পিনে আমাৰ আলহী আহিছে আলহী ভাতিজি আহে দে কি খাই আছ বিয়া খাই আছে এইটো ভাতিজা কৌশিক তোৰ কাৰণে কি আনিছোঁ আপেল আনিছোঁ আপেল যা বেগত আছে চ' গাইছ আজি ভিডিঅ' ইমানখিনি আছে চ' ভিডিঅ' চাই কেনেকুৱা কমেণ্ট কৰি জনাব আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা একদম মাৰি দিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' আজিৰ কাৰণে বাই বাই আকৌ লগ পাম নেক্সট ব্লগত বাই বাই